কাৰ্বি পাহাৰৰ বিজেপি দলত এতিয়া বহিঃপ্ৰকাশ ঘটিছে বিসম্বাদৰ। সৰ্বানন্দ সোণোৱাল মন্ত্ৰী পৰিষদৰ কেবিনেট মন্ত্ৰী চুম ৰংহাঙৰ লগতে হাওৰাঘাট সমষ্টি আৰু বৈঠালাংচু সমষ্টিৰ 2 বিধায়ক ক্ৰমে জয়ৰাম ইংলেং আৰু ডাক্তৰ মানসিং ৰংপিৰ প্ৰাৰ্থিত্ব কৰ্তন কৰাৰ লগে লগে দলটোৰ মাজত সৃষ্টি হৈছে আভ্যন্তৰীণ বিসম্বাদ। পিছে এনে বিসম্বাদে দলক কোনো ক্ষতি নকৰে বুলি দাবী কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। চুম ৰংহাং তেওঁ কংগ্ৰেছৰ থাকোঁতে বিজেপি থাকোঁতে কিমান ডেভেলপমেণ্ট কাম কৰিছে কৰা নাই আপোনালোকে জানে। তেখেতৰ মন্ত্ৰী থাকোঁতে কাৰ্বি আংলং ৰাইজৰ কাৰণে ডিমা হাছাও ৰাইজনে কিমান কাম কৰিছে আপোনালোকে জানে। ৰিপৰ্টাৰবিলাকৰ কি কাম কি আঁচনি কৰিছে কি আঁচনি আনিছে আৰু স্পেচিয়েল পেকেজ কি আনিছে তেখেতে এইটো ক'ব পাৰিব। তেখেতক সোধক আপুনি তেখেতক। ডিফু সমষ্টিৰ প্ৰাৰ্থী বিদ্যা সিং ইংলেঙে বৰ্তমানৰ মন্ত্ৰী চুম ৰংহাং তেওঁৰ বাবে ফেক্টৰ নহয় বুলি প্ৰকাশ কৰে। মই শুনিবলৈ পাইছোঁ চুম ৰংহাং ডাঙৰীয়াই কংগ্ৰেছৰ প্ৰাৰ্থী হৈ থিয় হ'ব ধৰিছে। কিন্তু কথাটো হৈছে চুম ৰংহাং ডাঙৰীয়াৰ নামটো এসপ্তাহ ধৰি টিকেট ফাইনেল কৰাৰ আগতে এসপ্তাহ ধৰি তাত যে ওলাইছে যে চুম ৰংহাং ডাঙৰীয়াই আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব লাভ নকৰে। এসপ্তাহমান হৈছে, ইমান কোৱাৰ পাছতো কাৰ্বি আংলং ৰাইজে কোনো ৰিয়েকশ্যন নাই। বেলেগ বেলেগ সমষ্টিত যি সমষ্টি নেকি এক্সিষ্টিং MLA টিকেট যদি নিদিয়ে টিভিটো দেখা পাইছে, প্ৰটেষ্টো কৰিছে যে তেখেতক প্ৰাৰ্থী হিচাপে দিব লাগিব। কিন্তু দুৰ্ভাগ্যবশত তুলিৰাম ৰংহাং নামত বা তুলিৰাম ৰংহাং সপক্ষে কোনেও নোলায়। আজি সেইকাৰণে বিজেপি বাধ্যত হৈছে যে সলনি কৰিবলৈ, কাৰণ একশ্যন ৰিয়েকশ্যনটো থাকিব লাগিছিলে। ফাইনেল কৰাৰ আগতে তেখেতেও দাবী দুবাৰ থাকিব লাগে, ৰাইজে কি সহায় কৰিব লাগিছে। তাৰ ইয়াৰ পৰা প্ৰমাণ যায় যে ৰিপৰ্ট কাৰ্ড দিয়া যিটো চুম ৰংহাঙে MLA বা মিনিষ্টাৰ থাকোঁতে যে কাম কৰা নাই সমষ্টিৰ বাবে, ৰাইজৰ লগতো কথা পতা নাই, সহযোগ কৰা নাই, এই কথা প্ৰমাণিত হোৱাৰ কাৰণে ৰাইজে ইণ্টাৰভিউ দিয়া নাই যে বা ৰিয়েকশ্যন প্ৰকাশ কৰা নাই যে চুম ৰংহাঙক টিকেট দিব লাগে। আনহাতে বোকাজান সমষ্টিত বিজেপিৰ সৈতে কোনো দলৰে প্ৰতিদ্বন্দ্বিতা নহয় বুলি দাবী কৰে প্ৰাৰ্থী বিধায়ক ডাক্তৰ নোমল মমিনে। 5টা বছৰ আপোনালোকৰ সহযোগত আমি খুব সুন্দৰভাৱে গোটেই ডেভেলপমেণ্টৰ কামবিলাক কৰিলোঁ আৰু অসমত এটা সুস্থিৰ আৰু উন্নয়নকামী চৰকাৰ দিবলৈ সক্ষম হ'লোঁ। আৰু ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ সভাপতি, ৰাষ্ট্ৰীয় সভাপতি, ৰাজ্যিক সভাপতি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পাৰ্টীৰ সকলো গণ্য মান্য ব্যক্তিয়ে মোক পুনৰবাৰ টিকেট দিছে আৰু এই আস্থাটো ৰখাৰ কাৰণে মই সকলোকে ধন্যবাদ দিছোঁ। ডিফুৰ পৰা নিৰ্মল থাপ্পাৰ ৰিপৰ্ট, এনি ভাৰত।